প্ৰথমতে সমগ্ৰ 40টা সমষ্টিত আমাৰ বিটিআৰৰ পঞ্চম বিটিচি নিৰ্বাচন আজি অনুষ্ঠিত হৈছে। তাৰ কাৰণে সকলো ভোটাৰ ৰাইজক মই শুভেচ্ছা যাচিছোঁ আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলকো মই শুভেচ্ছা যাচিছোঁ। বিটিআৰ চুক্তি অনুযায়ী 81খন শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ গাঁওবাসীয়ে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ভোটাৰ ৰাইটছ পাইছে, অৰ্থাৎ তেওঁলোকে আজি ভোটদান দিব। তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ আৰু এই অঞ্চলৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাৰণে 26টা জনগোষ্ঠীক সমানে সমানে এই অঞ্চলত আগুৱাই লৈ যাবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যি চিন্তাধাৰাৰে কাম কৰি আছে, এই চিন্তাধাৰাৰ কাৰণে প্ৰমোদ বড়োক আমি পুনৰবাৰ আমাৰ নেতা হিচাপে নিৰ্বাচিত কৰিবৰ কাৰণে সকলোকে আহ্বান জনাব খুজিছোঁ যে যাতে চবে প্ৰমোদ বড়োৰ ফেভাৰত যাতে চবে ভোটদান কৰে, মই এইটো আহ্বান কৰিছোঁ। আমাৰ 32 নং ভেৰগাঁও পৰিষদ সমষ্টিত যিহেতু যোৱা 2020 চনৰ পৰা আমি এই পৰিষদৰ ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ আৰু UPPL দলে পুনৰবাৰ মোক এই কনষ্টিটুৱেঞ্চিৰ পৰা কেণ্ডিডেটছাৰ দিলোঁ। মই ভেৰগাঁওবাসী ৰাইজক ধন্যবাদ যাচিছোঁ যে 2020 চনত মোক পিপুল ভোটত জয়ী হৈ পেলাই তেখেতসকলক সেৱা কৰিবৰ কাৰণে মোক সুযোগ দিছিলে আৰু আজি মই আহ্বান কৰিব বিচাৰিছোঁ যে ভেৰগাঁওবাসী আমাৰ ভোটাৰ ৰাইজক যে বিগত দিনবিলাকত আমি এই অঞ্চলত শান্তি, উন্নতি আৰু প্ৰগতি আনিবলৈ সক্ষম হৈছোঁ। মাটি বাৰীৰ সমস্যা, বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ আৰু সকলো সমাজ ব্যৱস্থাক মই লক্ষ্য কৰি পেলাই উন্নয়নমূলক কাম কাজ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আগন্তুক দিনত এই 32 নং ভেৰগাঁও সমষ্টিক লৈ পেলাই মোৰ যথেষ্ট পৰিকল্পনা আছে। যি পৰিকল্পনা ৰূপায়ণ কৰাৰ পিছত আমি ভেৰগাঁও সমষ্টিটো এটা উন্নত মানৰ সমষ্টি, 40টা বিটিআৰ সমষ্টিৰ ভিতৰতে এটা উন্নতমান সমষ্টি বনোৱাৰ কাৰণে মোৰ এটা পৰিকল্পনা আছে। তাৰ কাৰণে সকলো ৰাইজক মই আহ্বান কৰিছোঁ মোৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে আৰু মোৰ নিৰ্বাচনী প্ৰতীক ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই মই মোক জয়যুক্ত কৰিবৰ কাৰণে মই ৰাইজক আহ্বান কৰিছোঁ। দুখজনক ঘটনা, যোৱাকালি অৰ্থাৎ 21 তাৰিখ নিৰ্বাচনী প্ৰচাৰটো 20 তাৰিখতে সামৰণি মৰিছে, কিন্তু আমাৰ কি হয় যোৱাকালি বিভিন্ন ভোট কেন্দ্ৰত চেণ্টাৰবিলাকত আমাৰ প্ৰেজাইডিং অফিচাৰ বা ঠিক তেনেকুৱা নিৰ্বাচনী বিষয়াসকলক এৰেঞ্জমেণ্টৰ কাৰণে কিছুমান গাড়ীবিলাকে চেণ্টাৰত যাবলগীয়া হয় আৰু ইয়াতে আমি দেখিছোঁ বিজেপি দলৰ কিছুমান অপ্ৰীতিকৰ সৃষ্টি কৰিব বিচৰা মদ মাংস খাই পেলাই বহুত ইয়াত বেয়া ভাষা হ'লেও ক'ব লাগিব গুণ্ডাগিৰি কৰা মানুহ ইয়াত আছে আৰু কেণ্ডিডেট ডাঙৰীয়া বিজেপিৰ তেওঁ কেনেকৈ চলাইছে তেওঁহে জানে, কিন্তু বহুত দিনৰ আগৰ পৰা ইয়াত অশান্তি সৃষ্টি কৰি অহাটো আমি দেখিছোঁ। যোৱাকালিও এনেকুৱাই হ'ল আমাৰ এজন সতীৰ্থ, তেওঁতো বেলেগত যোৱাই নাই, তেওঁ সোণাজুলিৰে হয়, কৰংগাজুলিৰে হয়, তেখেতক আগৰ পৰা হয়তো তেওঁলোকে লক্ষ্য কৰি ৰাখিছে, তেখেতক বেয়াকৈ মাৰিছে আৰু তেওঁৰ গাড়ীটো ভাঙি দিয়া হৈছে। তো এইটো দুখজনক ঘটনা। আমি FIR দিছোঁ, লডজ কৰিছোঁ, কিন্তু এতিয়ালৈকে পুলিচৰ পৰাও এতিয়ালৈকে সঁহাৰিটো মই দেখা পোৱা নাই। আৰু তাৰপিছত মই সন্ধিয়া প্ৰায় 8টামান বজাত মোৰ এটা কাৰ্যকৰ্তাৰ ঘৰৰ পৰা উভতি ঘৰত মই আহি আছিলোঁ, তেতিয়া তেওঁলোকৰ 1500মান গাড়ী মোক ঘেৰাও কৰিছে আৰু তেওঁলোকে যিখিনি আচৰণ দেখাইছে সেইটো একচুৱেলি গণতন্ত্ৰৰ কাৰণে একচেপ্টেবল নহয়। মোৰ গাড়ীটো দুৱাৰ খুলিব খুজিছিলে, আমাৰ ছিকিউৰিটিয়ে একো কৰা নাই, ছিকিউৰিটিয়ে মোক প্ৰটেক্ট কৰি আছে, কিন্তু আমি কৰিবলৈ হ'লে বহুত পাৰিলে হয়। ইয়াত যিসকলে মানুহ আছে দা লাঠি জং বিভিন্ন লোৱা হৈছে আৰু চবে ড্ৰিংক কৰা মানুহ, চবে নিচাযুক্ত থকা, তেওঁলোকে নিজৰ কেণ্ডিডেটৰ নামটো কাঢ়িছে, জৌচাং বড়ো লং লিভ, ইয়াত কোনো UPPLৰ স্থান নাই, এনেকুৱা ধৰণৰ তেওঁলোকে কৈ আছে। কিন্তু মোৰ ওপৰত যিটো গাড়ীৰ ওপৰত যিটো আঘাত কৰিছে বা আক্ৰমণ কৰিছে সেইটোতো দুখজনক ঘটনা। আমাৰ লগত এফচু আছে, ex-NDB সকল আছে, চব আছে, ৰাইজ আছে, কাৰণ আমি 36 বছৰ আন্দোলন কৰি 5000তকৈ অধিক মানুহ শ্বহীদ হোৱাৰ পিছত BSC, BTC আৰু BTR পাইছোঁ। ৰাজনৈতিক অধিকাৰ, ৰাজনৈতিক ক্ষমতাটো আমি এই অঞ্চলত পাইছোঁ। গতিকে এই অঞ্চলত যদি কোনোবা ৰাষ্ট্ৰীয় দলে একেবাৰে ধনে বলে কুশলে বলে যদি আক্ৰমণ কৰিব খোজে, তেওঁলোকে মুখত কোৱাহে হ'ব আমি এই অঞ্চলত শান্তি বনাম বুলি কোৱাটো, কিন্তু তেওঁলোকে এই অঞ্চলত অশান্তিহে সৃষ্টি কৰিব বিচাৰিছে। অশান্তি সৃষ্টি কৰিবৰ কাৰণেতো আমাৰ একদিনো সময় নালাগে। গতিকে আন্দোলনকাৰী মানুহক জোকাই নোলোৱাটো ভাল, মই সেইটো ভাবোঁ। আৰু পুলিচ প্ৰশাসনে একচেটিয়াভাৱে ৰুল লোৱাটো খুব দৰকাৰ বুলি মই দেখিছোঁ, কাৰণ আমি 6-7 দিনৰ পিছৰ পৰাই দেখি আহি আছোঁ তেওঁলোকৰ যি অচাৰণ, আগে আগে বিজেপিৰ গুণ্ডা বাহিনী, পিছে পিছে পুলিচ, সেইটোতো একেবাৰে ৰাইজে দেখা। গতিকে সেইটো হ'ব নালাগে গণতন্ত্ৰ, সেইটো আমাৰ জেগা হয়, আমাৰ অঞ্চল হয়,
কৰিব লাগে হ'লে আমি কিন্তু তাতকৈ বহুত গুণ কৰিব পাৰোঁ, কিন্তু আমি কৰা নাই। আৰু আমাৰ কৰাৰ কোনো মানসিকতাও নাই, আৰু আমি এনেকৈ কৰিম বুলি আমাৰ ভাৱ চিন্তাধাৰাও নাই। কিন্তু এই অঞ্চলটো ইমান বছৰ পিছ পৰি আছিল। এই অঞ্চল BTC চুক্তি হোৱাৰ পিছতে ৰাস্তা ঘাট নিৰ্মাণ হৈ আছে। বিজেপি কি কৰি আছিল এই অঞ্চলত? 2003 চনৰ আগতে ইয়াত দেখোন MP আছিলে, শান্তি কিয় আনিব পৰা নাছিলে? আজি 2020 চনত আমি ইয়াত শান্তি অনাৰ পিছত মুখত এনেকৈ হাঁহি ধেমালি কৰি পেলাই শান্তি আনিম ক'লেতো নহ'ব। 26ত আমি চাম, কিন্তু 26 উইথ no compromise 26